নমস্কাৰ ভিউৱাৰ্ছ, এইখন ঘৰত বনোৱা হেণ্ড ট্ৰেক্টৰ। আপোনালোকৰ যদি ৱাটাৰ পাম্পৰ ইঞ্জিন আছে, এনেই পেলাই নথব, এনেকুৱা এখন বনাই লওক, বহুত লাভৱান হ'ব। ইঞ্জিন নাথাকিলেও নিজেই ইঞ্জিন কিনি ল'ব পাৰে। ময়ো এইটো কিনি লৈছোঁ ছেকেণ্ড হেণ্ড। ক'ভিড-19ৰ বাবে হোৱা লকডাউনৰ সময়ত এইখন মই বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ এবাৰ চাওঁ আহক। এইখন নামফলক কেইদিনমানৰ আগতে কৃষি বিভাগে প্ৰদৰ্শনী এখনৰ কাৰণে লৈ গৈছিলে, তাত লগাইছিলে। আঁতৰোৱা হোৱাই নাই, এতিয়া আঁতৰাই দিওঁ। এইটো 5 হৰ্চ পাৱাৰৰ ডিজেল ইঞ্জিন, ৱাটাৰ পাম্পৰ ইঞ্জিন, এয়াৰ কুল ৱাটাৰ পাম্পৰ ইঞ্জিন। আপোনালোকৰ ঘৰতো যদি এনেকুৱা আছে, এনেই পেলাই নথব। এনেকুৱা এখন বনাই ল'লে আপোনালোকৰ বহুত লাভ হ'ব। আৰু ইয়াৰ পৰাও ৱাটাৰ পাম্প চলাব পাৰে। এই বেলডাল খুলি আগফালে পাম্পত লগাই দিলে তেতিয়াও পানী সিঁচা কামো কৰিব পাৰিব ইয়াৰ পৰাই, ট্ৰেক্টৰখনৰ ওপৰৰ পৰাই। ইয়াত 5খন ফাল লগাব পৰাৰ ব্যৱস্থা আছে। এইটো ফালৰ এডজাষ্টমেণ্ট চকা, এইটো আপ ডাউন কৰিব পাৰে। এই ফালৰ ফ্ৰেমটোত ফালখিনি খুলি ইয়াত ৰোটাভেটৰ লগাব পৰা ছিষ্টেম এটা কৰি আছোঁ। ৰোটাভেটৰটো বনাই আছোঁ। এতিয়া দুইটা সুবিধা থাকিব, ফালেও হাল বাব পৰা ব্যৱস্থা থাকিব, ৰোটাভেটৰ লগাব পৰা ব্যৱস্থাও থাকিব। বাম মাটিৰ কাৰণে আৰু 2টা চকা নতুনকৈ বনাই আছোঁ, পিছত দেখাম আপোনালোকক। ৱেল্ডিং মেচিন এটা, এংগুল গ্ৰাইণ্ডাৰ এটা আৰু ড্ৰিলিং মেচিন এটা আনি ল'লে নিজে আৰামত বনাই ল'ব পাৰি এইখন। এইকেইটা চেইন স্প্ৰকেট চাওক, দুটা ছেট লাগিব। ডাঙৰটো আপোনাৰ 40 টিচ, সৰুটো 12 টিচৰ, এনেকুৱা 2টা ছেট লাগিব। এইকেইটা বিয়েৰিং 6টা লাগিব। এইটো ভিবেল পুলি ছিংগুল গ্ৰোভৰ, এইটো এটা লাগিব, এনেকুৱা এটা লাগিব। এইটো সৰু এটা, এইটো 2 ইঞ্চি, 2.5 ইঞ্চি, 3 ইঞ্চি হ'লেই হৈ গ'ল। এইটো আপুনি 12 ইঞ্চিৰ পৰা আপুনি 20 ইঞ্চিলৈকে লগাব পাৰে নিজৰ সুবিধা মতে। এইখনত গিয়াৰ বক্স নাই, সেইকাৰণে মেইনটেনেঞ্চ একেবাৰে কম। আপুনি নতুন কোম্পানীৰ পৰা ট্ৰেক্টৰ এখন কিনি আনিলে, পাৱাৰ টিলাৰ, আপোনাৰ প্ৰব্লেম এবছৰ পিছৰ পৰা আৰম্ভ হৈ যায়। পিনিয়ন ভাগিলে, গিয়াৰ বক্সৰ প্ৰব্লেম, কিবা কিবি বহুত। এইখনৰ একো প্ৰব্লেম নাই, এইখনৰ বেয়া হ'বলগীয়া একো। ক্লাছটো টানি দিলে বেলটো টাইট হৈ গ'ল, চলি গ'ল, এৰি দিলে আপোনাৰ ৰৈ যাব। গভৰ্ণৰ লগত বান্ধা আছে এক্সিলেটৰ। এনেকুৱা এংগুল লাগিব 1.5 ইঞ্চি বা 2 ইঞ্চি, এনেকুৱা পাতি 1.5 ইঞ্চি পাতি। পাইপ লাগিব হেণ্ডেলডাল বনাবলৈ। ইঞ্জিনটো এনেই পেলাই নথব, আপোনালোকেও এখন বনাই লওক যদি আছে ইঞ্জিন, নহ'লে কিনি ল'বও পাৰে। ময়োতো ছেকেণ্ড হেণ্ড ইঞ্জিন কিনি আনিছোঁ। এইটো চাইকেলৰ হাফছ এটা লাগিব বেলটো টানিবৰ কাৰণে, আৰু এডাল ভিবেল বি গ্ৰুপৰ এংগুল লগাই দিয়া হৈছে গ্ৰিপ ল'বৰ কাৰণে। এডাল এক্সেলডাল আপুনি ঠেলা বা ৰিক্সাৰ এক্সেল ব্যৱহাৰ কৰিব পাৰে, ইয়াতকৈ শকত লগালেও লগাব পাৰে। অলপ ডাঙৰ চাইজৰ বেৰিং আনিব লাগিব তেতিয়া। ইঞ্জিনৰ পৰা হেণ্ডেললৈকে সম্পূৰ্ণ 6 ফুট দীঘল। সম্পূৰ্ণ পাৱাৰ টিলাৰখন 30 ইঞ্চি বহল। শালৰ ফ্ৰেমটো 2 ফুট। আপোনালোকে যদি বনাবলৈ ইচ্ছা কৰে তেন্তে প্ৰথম ফ্ৰেমটো বনাই ল'ব। ফ্ৰেমটো মই মেজাৰ কৰি দেখাই দিছোঁ। পূৰা 30 ইঞ্চি বহল, 9 ইঞ্চি বা 10 ইঞ্চি ল'ব পাৰে। 9 ইঞ্চি। চকাটো 2 ফুট, 2 ফুটতকৈ 1 ইঞ্চি কম, 23 ইঞ্চি। শালৰ ফ্ৰেমটো বনাব লাগিব, হেণ্ডেলডাল বনাই ল'ব লাগিব। গোটেইখিনি বনাই ৰং কৰি এনেদৰে ফিটিং কৰিব লাগিব।
বেৰিং ওপৰত দুটা, মাজৰ অংশত দুটা আৰু তলত চকাত। এইখিনিয়ে বস্তু, বিশেষ নাই, একেবাৰে সহজে বনাই ল'ব পাৰি নিজে। আৰু এইখন বনাই থাকোঁতে মই ৱেল্ডিং কৰিবলৈ শিকিছোঁ। এতিয়া আৰু বিভিন্ন ধৰণৰ বস্তু বনাই আছোঁ। এইবিলাক ক্লিপিংবিলাক ৰাখি গৈছোঁ এতিয়া আপোনালোকক দেখাবৰ কাৰণে। এইখনৰ কাৰণে এইখন বনাই থাকোঁতে ক্লিপিংখিনি নাৰাখিলোঁ। মই ভিডিঅ' কৰিম বুলি একচুৱেলি ভবা নাছিলোঁ। পিছত ভিডিঅ'বিলাক যে প্ৰয়োজন হ'ব দেখাবৰ কাৰণে আপোনালোকক মই ভবাই নাছিলোঁ, সেইটো কাৰণে এইবোৰ ভিডিঅ' নকৰিলোঁ। সেইকাৰণে ক্লিপিংখিনি ৰখা নহ'ল, এনেকৈ দেখাই দিছোঁ আৰু এখন বন্ধুজনৰ কাৰণে বনাব লাগিব চাগে, বস্তু আনি আছোঁ। সেইখন বনাওঁতে মই ক্লিপিংখিনি ৰাখিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিছত বনোৱা সামগ্ৰীসমূহ মই আপোনালোকক দেখাই থাকিব পাৰিম, চাই থাকিব পাৰিম। বৰ্তমান এইখন আমি ঘৰৰ কৃষি কাৰ্যত সফলভাৱে ব্যৱহাৰ কৰি আছোঁ। বিভিন্নজনে বিভিন্ন সময়ত আমাক উৎসাহিতও কৰিছে। ঢকুৱাখানা মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৭২ সংখ্যক ভাৰতৰ গণৰাজ্য দিৱস কাৰ্যসূচীত এইখন হেণ্ড ট্ৰেক্টৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।